মোৰ তপস্যাৰ বাবে যাব লাগে চিত্ৰকূটলৈ বাচাহত মই ঘূৰি নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকক কৰিলো অৰ্পণ আৰু এটা কথা মই শিকোৱা ৰামায়ণৰ 2-4টা গীত নিত তালে মানে সুৰে আইনৰ আগত গাই থাকিবা অতি সৰ দুই পক্ষৰ পাছতে ঘূৰি আহিম বাচাহত আজি যে শিকিছিলা ক্ষত্ৰিয়ৰ তেজতকৈ ব্ৰহ্মতেজ হিংসাতকৈ অহিংসা অধিক পৰি বাঘ পোৱালীকেইটাক যদি মৰমেৰে আনিব পাৰা তেন্তে আনিবা কিন্তু ননাই ভাল বাৰু মই মোৰ পুথিকেইখন থৈ আহিব কিন্তু মই ভাবো তাতো এটা কথা আছে কঁঠাল গছৰ পাতবোৰ চাবাচোন থিয় থিয় যেন সিহঁতৰ লক্ষ্য বহু ওপৰত আকৌ আম গছৰ পাতবোৰ চাবাচোন সিহঁতৰ লক্ষ্য তললৈ যত্নৰ অসাধ্য একোৱেই নাই শুনাখন কোৱাচোন বাৰু সুন্দৰ বাৰু কোৱাচোন তাৰ পৰা তোমালোকে কি উপদেশ পালা মই ভাবো তাতোতকৈ এটা সুন্দৰ উপদেশ আছে সাধু পুৰুষসকলৰ সুখতো আনন্দ আৰু দুখতো আনন্দ তো বন্ধুসকল নিশ্চয় ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট এপিছডটো পাবলৈ ধন্যবাদ জয় গুৰু শংকৰ